তোমাৰ আৰু গীতটো কেনেধৰণে তুমি পৰিকল্পনা কৰিছিলা মোক জোচিমে কৈছিলে এনেকুৱা ধৰণৰ এটি গীত লাগে আৰু সি মোক বহুত মানে জলদি কৈছিলে এইটো সোনকালে কৰা ত' মই তাক একেদিনতে গীতটো কৰি দিছিলোঁ এইটো এটা বহুত মানে স্মৃতি আৰু ত' ইয়াত আহি আজি যথেষ্ট ভাল লাগিছে খুব সুন্দৰ প্লেচ আৰু গীতটি খুব ধুনীয়া হৈছে প্ৰশান্তই মিউজিক কৰিছে আৰু মিঠুমনে পৰিকল্পনা কৰিছে আৰু জ্যোতিৰ্ময় আৰু বৰ্ষাবৰে গাইছে খুব সুন্দৰ গীত আশা কৰোঁ সকলোৱে ভাল পাব মই মিঠুপনৰ ওচৰলৈ আহিছোঁ এই গীতটোৰ দৃশ্যগ্ৰহণৰ বাবে এই তাজমহল বাছি লোৱা হৈছে এই তাজমহলটো তুমি কেনেকৈ আৱিষ্কাৰ কৰিলা হঠাতে মই দেখিলোঁ মানে ফটো এখন ধনজিতৰ গান এটা ধনজিতে শ্বুট কৰিছিলে চ' সেই গানটোৰ লৈ কিনে ফটো চাই কিনে মই ইয়াৰ কথা পাতিলোঁ আৰু লোকেশ্যনটো ক'ত আছে সেইটো আপোনাৰ পৰাই জানি উলিয়ালে বাৰু তাৰ বাবে আপোনাক ধন্যবাদ তেনেকেই মানে বাছি লোৱা হৈছে ইয়াতে আগতে এটা গান শ্বুট হৈছে এইটো ছেকেণ্ড গান চাই খুব সম্ভৱতঃ এই কথাটো মই আজিয়ে গম পালোঁ এই তাজমহলৰ বিষয়ে মই আগতে আচলতে ক'ৰবাত শুনিছিলোঁ মই জ্যোতিৰ্ময়ৰ সৈতে এবাৰ আলোচনা কৰোঁতে হয়তো এনেদৰে আজি এটা সাকাৰ ৰূপ পালে এই কথাটোৱে ধন্যবাদ জনাইছোঁ মই আহিছোঁ হিয়াবেদীৰ ওচৰলৈ অমিতাকো কৈছোঁ একেটা প্ৰশ্ন আমাৰ